হেল্ল' নমস্কাৰ আজি বিশেষ ব্লগটো হৈছে এটি ফেষ্টিভেল লৈ যোনটো মই প্ৰায় মানো বহুত বছৰৰ পৰা মানি আহিছোঁ ভাইয়া দুজ বুলি কয় বহুতে ভাই ফোটা বুলি কয় ভাই টিকা বুলি কয় গতিকে আপোনালোকক দেখাম কিদৰে মনা হয় কেনেকৈ মানে কি নিয়ম কেনেকৈ হয় মানে বস্তুটো ইমান ডিপলি ক'ব নোৱাৰিলেও আপোনালোকক যিমানখিনি পাৰোঁ চেষ্টা কৰিম আজি ব্লগটোত দেখাবলৈ আজি মই য়েল্ল' শ্বাৰ্ট পিন্ধি লৈছোঁ এতিয়া লাহেকৈ ফুট লাগিব মোৰ ইয়াত গতিকে দেখাই আছোঁ আপোনালোকক কেনেকৈ কৰে চাই থাকক তেতিয়াহ'লে স্বাগতম জনাইছোঁ আপোনালোকক এটি খুব ধুনীয়া ইণ্টাৰেষ্টিং ব্লগ ভাইয়া দুজলৈ এয়া থালি ৰেডি কৰিছে মায়ে একচুৱেলি মামাহঁতৰ কাৰণে বিভিন্ন ইয়াত আছে আপোনালোকে ধৰিব পাৰিছে কি কি বস্তু আছে গতিকে প্ৰথমে মই নিজৰ ঘৰৰ পৰা আৰম্ভ কৰিলোঁ তাৰপিছত মই গৈ আছোঁ এতিয়া বাহঁতৰ লগাবলৈ চ' মামাহঁতৰ ঘৰত দেখাম মামাৰ ছোৱালীজনীৰ হাতৰ পৰা কেনেকৈ চাই থাকক মই ওলালোঁ এতিয়া ৰাস্তাত আছোঁ গৈ আছোঁ আপোনালোকক দেখাম এতিয়া নেক্সট কেনেকৈ লগাম ডাইৰেক্ট অন দ্য স্পট ফ্ৰম দ্য স্পট থেংক ইউ এতিয়া মামাৰ ঘৰ পালোহি মই বাইদেউহঁতৰ পৰা লগালোঁ দেখাম আপোনালোকক কেনেকৈ লগায় তাৰপিছত মোৰ ঘৰত দেখাম প্ৰথমে দেখাম মানে মই লগাম কেনেকৈ লগাম আপোনালোকক ফুট বৰ্তমান মামাৰ ঘৰত আছোঁ মানে বাৰ হাতৰ পৰা লগাম তাৰপিছত তেওঁলোকে এৰেঞ্জমেণ্ট কৰিছে তো নেক্সট মই দেখাই আছোঁ আপোনালোকক মই কেনেকৈ ফুটটো লগাওঁ তাৰপিছত মোৰ ঘৰলৈ যাম চাই থাকক এয়া বাহঁতে ৰেডি কৰা থালিখন মানে মোৰ কাৰণে মানে একচুৱেলি আমাৰ কাৰণে লগাবলৈ ৰেডি কৰি আছে আৰু প্ৰথমে এনেকৈ ৰাউণ্ড কৰি ঘূৰে পানী কৰে তাৰপিছত ধুনীয়াকৈ আৰতি উতাৰে তাৰপিছত এনেকৈ ধুনীয়াকৈ চাউল পেলাই এনেকৈ গাত তাৰপিছত এয়া ফুট লগাই দিয়ে ধুনীয়াকৈ প্ৰথমে হোৱাইট লাইনিং এটা দি তাত ৰেড ব্লু য়েল্ল' ৰঙৰ ফুট লগায় খুব এটা ধুনীয়া পৰ্ব ককাইক ভাইক ভনীয়েক বায়েকৰ এটি খুব ধুনীয়া সম্বন্ধ যাতে থাকে সেয়া তাকে লৈ এটি ধুনীয়া উৎসৱ আচলতে বাগৰাকী লগোৱা মানে ককায়েক ভায়েক আছে কিন্তু আমি বৰ্তমান দুজনকৈ লগাইছোঁ আৰু দুজনকৈ বহিছোঁ তেতিয়া ছিষ্টেমেটিক হয় এয়া মোৰ আৰু এজন দাদা জেঠাই ল'ৰা কি খুৱাই বুলি মাৰ অমিতা বুলি কৈছে অমিতা খায় অমিতা পকা অমিতা পালেতো কথাই নাই ভাতে নাখায় এয়া কথা চলি আছে কথা চলোতে মালা পিন্ধাই দিয়ে ধুনীয়া ফুলৰ মালা তেল খালে বেয়া পেট পাৰফিউম এতিয়া মিঠাই খুৱাই দিছে গিফ্ট পালোঁ দেই এয়া ইম্পৰ্টেণ্ট সময় আশীৰ্বাদ লোৱা সময় এয়া চব থালিখিনি কি ধৰণে ৰেডি কৰিছিলে আমাৰ কাৰণে এণ্ড দ্য স্পেচিয়েল পাৰ্ট চেল ৰুটি যোনবিলাক প্ৰকাৰৰ ৰুটি তাৰপিছত লগতে চিকেন আছে মটৰ চাটনিটো অকণমান দেখাবলৈ পাহৰিলোঁ মোৰ চেল ৰুটিটো খুব ভাল লাগে খুব ক্ৰিস্পি হয় মই এনজয় কৰিলোঁ খাই চ' এনেকৈ দেখিলে মই মালা চালা লগাই ফুট লগাই গিফ্ট পালোঁ প্ৰেজেণ্ট পালোঁ এতিয়া মোৰ ফুটখিনি লগালোঁ এতিয়া মোক ঘৰলৈ গৈ আছোঁ ঘৰলৈ গৈ পিনে মামাৰ ঘৰৰ পৰা ওলালোঁ অলমষ্ট ঘৰলৈ গৈ পিনে এতিয়া মাহঁতে কেনেকৈ মামাহঁতক লগায় সেইটো দেখাম আপোনালোকক চ' ঘৰ পালোঁ মই দুজন মামা ৰেডি আছে মামা 4জন আচলতে কিন্তু দুজনহে উপস্থিত হ'ব পাৰিলে এজন এক্সপায়াৰ হ'ল চ' দুজন মামা আছে এয়া মায়ে ৰেডি কৰিছে লগাবলৈ লগাই শেষ হ'ল ইন ফুল কনচেনট্ৰেশ্যন লগাই আছে
Isn't it amazing? কিমান ধুনীয়া লাগে চাওকচোন এই পৰিৱেশটো, ইমান সুন্দৰকৈ এটা পৰ্ব। এই অকণমান মিঠা ৰেডি কৰিছে মোৰ ঘৰতে। ইয়াৰ তাৰপিছত অকণমান থুলমূলকৈ খোৱা ৰেডি কৰা হৈছিলে আমাৰ ঘৰতে, মাছ মাংস এজ ইউজুৱেল, আৰু লগত কিবা এটা আছে আৰু যি কি নহওক এটা ফেমিলি ডিনাৰ, ফেমিলি লাঞ্চ আমি কৈছে। তাৰপিছত মামীকেইজনীকো লগাই দিলে মায়ে ধুনীয়াকৈ, আৰু মই ভিডিঅ' ৰেকৰ্ড কৰি আছিলোঁ। আচ্ছা, আপোনালোকৰ যদি এনেকুৱা হাই ফুটা মমেণ্টছ কিবা আছে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। হৈ যাব। চ' এয়া ভাল লাগে, মাজে মাজে নিজৰ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব লাগে। হ'ল গোটেই দিনটো ইমান টেনশ্যন বা মান্থলি ইমান টেনশ্যন, বিভিন্ন ধৰণৰ টেনশ্যনছ থাকে, তাৰে মাজত যদি আপুনি ফেমিলি মেম্বাৰ্ছখিনিৰ লগত কেতিয়াবা এনেকৈ গোট খাব পাৰে, খুব ভাল লাগে। গতিকে আপোনাক সকলোৱে মই ছাজেষ্ট কৰিছোঁ, উইকলি হ'লেও এবাৰ হ'লেও নিজৰ ৰিলেটিভছৰ ঘৰতে যাব, নিজৰ টাইম স্পেণ্ড কৰিব, খুব ভাল লাগে। আপোনালোকে ডেফিনেটলি যায়, তথাপি মই নিজৰ ফালৰ পৰাও কৈছোঁ। তাৰপিছত ভাই ফুটা, ভাইয়া দোজ, এইটো খুব ভাল লগা মুহূৰ্ত, ভাল লাগিলে। চ' কেপচাৰ কৰিলোঁ কিছুমান ফটোজ, এণ্ড লগতে মোৰ চেনেল চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, অভিনৱ বৰুৱা অফিচিয়েল। পুনৰ লগ পাম, থেংক ইউ।